বন্ধুসকল আজিৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান কি আৰু এই অভিযানৰ দ্বাৰা কোনসকল মানুহে উপকৃত হ'ব এই সম্বন্ধে আপোনালোকক বিতংভাৱে এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। তো ইতিমধ্যে আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ডাঙৰ আঁচনি মুকলি কৰিছে। সেই আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তো এই অভিযানত অসমৰ প্ৰায় বহুত যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব। তো সেই বিষয়ে এইটো ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিম। তো বন্ধুসকল যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল বাটন প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমি সদায় দি থাকিব পাৰোঁ। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ যে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিত কেনেকৈ আবেদন কৰিব লাগে, কোনে কোনে আবেদন কৰিব পাৰিব, কি কি ডকুমেণ্টছ লাগিব ইত্যাদি কথাবোৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো আপোনালোকে ইয়াত স্ক্ৰীনত চাবলৈ পাইছে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ আসাম অভিযান। তো এইটো মই মুখ্যমন্ত্ৰীৰ টুইটাৰৰ পৰা এইটো মই ৰাখিছোঁ চাইছোঁ। তো ইয়াত কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে তো তাৰ নমুনা এটা ইয়াত দেখুওৱা হৈছে। তো তাৰপিছত ইয়াত কোৱা হৈছে উদ্যমিতাৰ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তো ইয়াত কি কি লিখা হৈছে 1ৰ পৰা 100লৈকে জনাই থাকিম আপোনালোকক। তো আপোনালোকে মনোযোগ সহকাৰে শুনিব। এই অভিযানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্ৰ উদ্যোগী যুৱক যুৱতীসকলক উৎসাহিত কৰি স্ব উপাৰ্জনৰ সুযোগ সুবিধা প্ৰদান কৰিব। এই আঁচনিয়ে যিসকল একেবাৰে দুখীয়া মানুহ একদম নিম্ন আয় তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগ মানে সৰু সৰু উদ্যোগ বনোৱাৰ ক্ষেত্ৰত বা উদ্যোগ চলাই নিয়াৰ ক্ষেত্ৰত দুখীয়া যুৱক যুৱতীসকলক সুযোগ সুবিধা প্ৰদান কৰিব। আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যান শস্য, মীন পালন, হাঁহ কুকুৰা, দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোচাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেচনেৰী, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপক সামৰি লোৱা হ'ব। তো ইয়াত যিকেইটা নাম ইয়াত কোৱা হৈছে তো এইসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকক পইচাখিনি দিয়া হ'ব। অহা 2 বছৰত আঁচনিখনৰ জৰিয়তে 2 লাখ যুৱক যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মানে অহা 2 বছৰত মানে এইটো বছৰত 2023 বৰ্ষত 1 লাখ যুৱক যুৱতীক প্ৰদান কৰা হ'ব আৰু 2024 বৰ্ষত আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনি প্ৰদান কৰা হ'ব। হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ দুটা কিস্তিত 2 লাখ, 3 লাখ, 5 লাখ টকাকৈ লাভ কৰিব। হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত তেওঁলোকে 2ৰ পৰা 5 লাখ টকালৈকে লাভ কৰিব। ইয়াৰ পিছত কোৱা হৈছে নিৰ্বাচিত হিতাধিকাৰীসকলে উদ্যমিতা, পৰিচালনা আৰু একাউণ্টিং দক্ষতা বৃদ্ধিৰ বাবে নিৰ্বাচিত শৈক্ষিক দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত 1 মাহৰ প্ৰশিক্ষণ ল'ব লাগিব, য'ত তেওঁলোকৰ 10,000 টকাকৈ বৃত্তি হিচাপে প্ৰদান কৰা হ'ব। তো আৰু ইয়াত এটা প্ৰশিক্ষণ লোৱাৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে। আৰু তাৰপিছত কোৱা হৈছে হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ মানে যিসকল যুৱক যুৱতীয়ে এই 2ৰ পৰা 5 লাখ টকা পাব তেওঁলোকে কি কি চৰ্ত পূৰণ কৰিব লাগিব। তো ইয়াত প্ৰথমত কোৱা হৈছে হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সৰ সীমা 18ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। হিতাধিকাৰী অসমত হোৱাটো একদম মেণ্ডাটৰী আৰু 18ৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু শিক্ষাৰ যি অৰ্হতা কমচে কম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।
উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ ITI ডিপ্লোমা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব। তো ইয়াত উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে ITI নাইবা যিকোনো ডিপ্লোমা প্ৰয়োজনীয়তা আছে এইটো পাবলৈ হ'লে। পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব। আপুনি যদি পূৰ্বতে কোনো লোন লৈছিল আৰু সেইটো যদি আপুনি পৰিশোধ কৰা নাই তেতিয়াহ'লে আপুনি নাপাব পাৰে। যদি আপুনি সুন্দৰভাৱে পৰিশোধ কৰিছে তেতিয়াহ'লে আপুনি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰে। চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। যিসকল কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী চাকৰিয়াল নাইবা পেঞ্চনাৰ তেওঁলোক কিন্তু এই আঁচনিৰ সদস্য হ'ব নোৱাৰিব। প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ'ব। এটা পৰিয়ালত এজন মানুহে কেৱল এই সদস্যৰ এই আঁচনিৰ বাবে যোগ্য হ'ব। 1 এপ্ৰিল 2023 পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিব লাগিব। ইয়াত কি কোৱা হৈছে চাওক, 1 এপ্ৰিল 2023 মানে এইটো বছৰৰে 1 এপ্ৰিল তাৰিখৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি পঞ্জীয়ন চাৰ্টিফিকেট সেইটো থাকিব লাগিব। তো যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে 1 এপ্ৰিলৰ আগত তেওঁলোকেও আবেদন কৰিব পাৰিব। তো এইখিনি আছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বিশেষ তথ্য। আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ তথ্য আহি থাকে তেতিয়াহ'লে আমি আপডেট দি থাকিম। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'খিনি ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল বাটন প্ৰেছ কৰি দিব। ধন্যবাদ।